মই একো দেখি পোৱা নাছিলোঁ। মই ভাবিছোঁ ভিডিঅ'টো হোৱা নাই নেকি। চাইছেনে কিমান ওপৰত থাকোঁ। আপোনালোকে চাই কেনে কমেণ্ট কৰিব ভাল লাগিছে নে বেয়া লাগিছে। তো এদিন মই দেখাব চেষ্টা কৰিম মোৰ ওখ কিমান। তথাপিতো মই এতিয়া অলপ দেখাইছোঁৱেই বহুত ওপৰত। আৰু আপোনালোকে চাব ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, কাৰণ মই এতিয়া গৈ আছোঁ খুৰাহঁতৰ ঘৰত। চ' মই দেখাব চেষ্টা কৰিম। এইটো ঘৰ, এতিয়া খুৰীহঁতৰ ঘৰ আহি পালোঁ। দেখাওঁ মই আপোনাক। পাওঁ চাব পাৰে, বহুত ধুনীয়া কাটিছে। মোৰ হাজবেণ্ডে খুৰাক আজি হেয়াৰ কাট কৰিছিলে, খুব ধুনীয়া হেয়াৰ কাট কৰি আছে। আমেৰিকান ষ্টাইল আমেৰিকান ষ্টাইল বোলে, যি কি হওক খুব ধুনীয়া কৰিছে। মই এবাৰ দেখাব চেষ্টা কৰিম। সোমাই আহিলোঁ, ডাইৰেক্ট কিটচেনত আহিলোঁ। আজি আমাৰ কুকিং খুৰী কি বনাইছে চাওঁ। শাক বনাইছে বোলে, খুব ধুনীয়া। কি শাক? মিক্স। খুৰীয়ে এতিয়া বঠি দি পিঁয়াজ কাটিছে। সাধাৰণতে আমাৰ মানুহে পিঁয়াজ বঠিত নাকাটে, কিন্তু তেওঁ পাৰিছে, বহুত ধুনীয়া। আহক এতিয়া কেৰাহীটো বহাওঁ। কেৰাহীত তেল দিয়া হ'ল, শুকান জলকীয়া, কেঁচা জলকীয়া আৰু অকণমান চেনি কালাৰৰ কাৰণে তেলত দিয়া হ'ল। এতিয়া মাংসটো তেলত দি দিছে। যিহেতু খুৰী বনাইছে, চ' মই অকল ভিডিঅ' কৰিছোঁ আৰু আজি খাবলৈ পাম বুলি আশা কৰিছোঁ। খুৰী খুব ধুনীয়া ধুনীয়া টেষ্টি বনায়, মই বাৰু জনাম। এতিয়া কাটি থোৱা পিঁয়াজখিনি মাংসটো আধা ফ্ৰাই হোৱাৰ পিছত তেওঁ দি দিছে আৰু লৰাই দিছে অলপ সময়। তাৰপিছত আপোনাৰ আদা নহৰু জলকীয়া যিটো পেষ্ট বনাইছিলে সেইটো দি দিছে, অলপ লাৰি দিছে। 5 মিনিটমান লাৰি দিব আপোনালোকে। তাৰপিছত ৰংগুড়া আপুনি প্ৰয়োজন সাপেক্ষে দিব। সিহঁতে 1.5 চামুচ আপোনাৰ ৰংগুড়া দিয়া হৈছে। ৰংগুড়া দি অলপমান ভাজিব। তাৰপিছত অলপমান পানী দিব। পানী দি কাৰণে পিঁয়াজখিনি গলি যাব। পানীখিনি এইটো কাৰণে দিয়া হয়, পিঁয়াজখিনি গলি যায় সুন্দৰকৈ আৰু খুব ধুনীয়া হ'ল। 10 মিনিট পিছত লাৰি চাব, খুব ধুনীয়া। মাজে মাজে লাৰি থাকিব, নহ'লে লাগি যাব কেৰাহীত। এতিয়া জিৰা পাউডাৰ 1 চামুচ, আপুনি নিজৰ জোখমতে দিব। আৰু ধনিয়া পাউডাৰ আপুনি আধা চামুচ দিব। এতিয়া লাৰি দিব গোটেইখিনি মিশ্ৰণ মিলি যাবৰ কাৰণে। গোটেইখিনি মাংসত মছলাখিনি সোমাই যাব লাগে। আৰু এতিয়া ভাজি থোৱা আলুখিনি মাংসটোৰ ওপৰত দিব আৰু 5 মিনিটমান ভাজিব। আপোনালোকে এনেকৈ বনাই চাবচোন, কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। আৰু ভাল লাগিছে যদি মোক লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ। আমাৰ খুৰা গা ধুই আহিলে। মই চেষ্টা কৰিম তেওঁক দুষাৰমান ক'ব কাৰণে। খুৰা হয়, ধন্যবাদ। চুলি কাটিলোঁ ঘৰতে। লকডাউন যদিও তো সময় পোৱা নাই, সদায় যায়ে আছোঁ অফিচত, কামত গৈ আছোঁ। এতিয়া আজি ঘৰতে কাটিলোঁ। নিজৰ ল'ৰাটোৱে কাটি দিলে। তাৰপিছত গা ধুই আহিলোঁ। আহি এতিয়া মানে অলপ বহিছোঁ আৰু মোবাইলটো লৈ। কেনেকুৱা লাগিছে আপোনাৰ লকডাউন? লকডাউনটো ঠিকে আছে, তথাপিতো বৰ বেছি ঘৰত এটা বহি থকা নাই। এটা সময়ৰ কাৰণে ওলাই যাওঁতো। এতিয়া মোটামুটি আমাৰ যিটো চলি আছে, প্ৰথম বাকী ঘৰত কণ্টিনিউ থকাবিলাকৰ কাৰণে অলপ কঠিন হৈছে। মানে গোটেই দিনটো ঘৰত সময় কটোৱাটো খুব কঠিনে। তথাপিতো ঘৰতে থাকক।
সাৱধানে থাকক হাত নোধোৱাকৈ যাতে নাক মুখ চকুত স্পৰ্শ নকৰে তাৰ কাৰণে এলাৰ্ট থাকিব ঠিক আছে থেংক ইউ ধন্যবাদ সকলোলৈ এয়া আছিল মোৰ খুৰা শহুৰৰ দুটামান লকডাউনৰ কাৰণে কথা আশা কৰোঁ আপোনালোকে সকলোৱে ঘৰত থাকিব ভালকৈ থাকিব আৰু সকলোৱে জানে এতিয়া পৰিস্থিতি কেনেকুৱা ভয়ানক হৈছে তো সাৱধানতে আমাৰ চব সকলো তো সাৱধানে থাকিব মই এতিয়া খুৰীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম কিবা কওক এতিয়া মই আগতে ক'লোৱে মই আলহী মাতিছোঁ খাব তো মাংস বনালোঁ এতিয়া অকণমান চালাড কেঁচা চালাডৰ যোগাৰ কৰি আছোঁ এয়া গাজৰ কাটি আছোঁ আৰু তিয়ঁহ বিলাহী কাটিম আৰু কাটি আছোঁ কেনেকুৱা লাগিছে লকডাউন ঠিকেই ঘৰতে আছোঁ আমিতো সদায়ে থাকোঁ ঘৰত তো অভ্যাস আছে থাকিব পাৰোঁ আছোঁ ঘৰত অলপ বেছিহে হৈছে কাম আগতে যদি অলপ এসাঁজ নবনালেও হৈছিলে এতিয়া ঘৰত চব আছে তো বেছি বনাব লগা হৈছে বেছি চেষ্টা কৰিব লগা হৈছে বেলেগ বেলেগ অলপ ট্ৰাই কৰিছোঁ চেষ্টা কৰিছোঁ সেয়াই আৰু থেংক ইউ খুৰী মই এতিয়া আহি আছোঁ মোৰ খুৰীমাৰ ডাঙৰ ছোৱালী জানমণি তাই ডাঙৰ হৈছে মোৰ ডাঙৰ ননদ এজনী চাব পাৰে কিবা কোৱা এতিয়াতো লকডাউন চলি আছে চ' গোটেই কলেজ লাইক স্কুলটো গোটেই বন্ধ কোচিঙো বন্ধ তো সেইটো কাৰণত ঘৰতে ড্ৰয়িং পঢ়ি আছোঁ গান শুনি আছোঁ এয়াই ঠিক আছে থেংক ইউ ভালকৈ পঢ়া অ'কে বাই 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 কি খবৰ ভাল কিবা কোৱা আকৌ পিছত কৈ কিহৰ কাৰণে আছে এইটোৱে নাজানো চবেই লকডাউনৰ কাৰণে আছে আৰু কি ক'ম ভালে চাই চবেই আমিতো কাম নাই ঘৰতে বহি থাকিব লগা হৈছে আমিতো অনলি পঢ়া এটলিষ্ট তোমালোকে এটলিষ্ট টিভিটো চাব পাৰিছে আমিহে অনলি পঢ়ি থাকিব লগা হৈছে বাচ্ছাবিলাকে নহ'লেতো মানে বেয়াই ক'ত পঢ়ি আছা মই এতিয়া KVI আছে এতিয়া মই ক্লাছ 10 মই ক্লাছ 10 পাইছোঁ বাট লকডাউনৰ কাৰণে বন্ধ দিয়াৰ কাৰণে ঘৰতে অনলাইন ক্লাছেছ কৰি আছোঁ আৰু বঢ়িয়া জুম ক্লাছ ন নহয় মানে আৰু সেনেকৈ জুম ক্লাছে আৰু বাকী দি আছে নেটৰ লিংক চিংক দি আছে সেনেকৈ পঢ়িব লগা হৈছে অঁ আপোনালোকে কি কৰি আছে ক'বলৈ নাপাহৰিব কমেণ্ট কৰি থেংক ইউ বাই বাই এতিয়া খাব লৈছোঁ কি খুৱাইছে মই আপোনাক দেখাম বাৰু আমাক খোৱালে ভাত শাক ভাজি চব্জি চালাড অমলেট মাহৰ দালি লগতে চিকেন আমি সকলোৱে খুব ধুনীয়াকৈ খালোঁ ভাল লাগিলে খাই মধুৰিআম গছৰ হয় আমি খাইছোঁ চবে মাটিতে বহি লৈছোঁ মই আগতে খায়ে ল'লোঁ ভিডিঅ' কৰাৰ আগত পাহৰি থাকিলোঁ ভিডিঅ' যে কৰিব লাগে বেয়া নাপাব পিছত আৰু চেষ্টা কৰিম ঘৰৰে মধুৰিআম এইডাল গছ এইডাল দেখিছে ন সেইটো কুকুৰটো বেটা য'তে যায় তাতে যায় য'তে তেওঁ আহে তাতে তেওঁ দৌৰি দৌৰি আহে একদম নিজৰ পুতেকৰ নিচিনা এইটো খুৰা বিৰাট খোৱাদ কিন্তু দেই সঁচাকৈ জনাবচোন মোৰ নিচিনা মধুৰিআম খাই কোনে কোনে ভাল পায় আৰু যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাব থেংক ইউ পূৰা ফিনিছ বহুত ভাল লাগিল খাই বহুত টেষ্টি হয় এতিয়া আমি খোৱা লোৱা হৈ গ'ল মধুৰিআমো খোৱা হৈ গ'ল আমি এতিয়া ঘৰত যাওঁ চ' বাই বাই লগতে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কমেণ্ট কৰি মোক জনাব থেংক ইউ